কবিতাৰ শিৰোনাম জুবিন দা। জুবিন দা এটি নাম নে প্ৰাণ? সহস্ৰজনৰ বুকুত সুৰৰ ঢৌ তোলা জুবিন দা এখনি বিশাল সমুদ্ৰ, যাৰ গীতৰ লহৰত অহৰহ বৈ থাকে শান্তিৰ নিজৰা। শব্দ নামৰ ব্ৰহ্মাস্ত্ৰৰ গৰাকী জুবিন দা, যি কণ্ঠ নামৰ ধনুৰে সংগীতৰ বাণ মাৰে আৰু মনৰ মাজত লুকাই থকা দুখৰ ডাৱৰ ভেদি হৃদয়ত প্ৰৱেশ কৰে। লুইতকণ্ঠীৰ জুবিন দা সংগীতৰ যাদুকৰ, যাৰ গীতৰ পৰশত আৱেগবিহীন মনৰ মাজত প্ৰেমৰ নদী বয় আৰু ভাঙি যোৱা কলিজাৰ কঁপনিও শান্ত হয়। জুবিন দা মানেই এটি মুক্ত বিহংগ, যিদৰে সুৰৰ ঝংকাৰে প্ৰতিজনক আলিংগন কৰে, সেইদৰে মানৱ দৰদী প্ৰতিবাদী ধ্বনিৰে শান্তিৰ আকাশত বিচৰণ কৰে।